যেন বেলেগ এখন অসমত আহিছোঁ অসমৰ বাহিৰত আহিছোঁ তেনেকুৱা নিজে পইচা দি পেলাই নিজেই মানে চিটটো বুকিং কৰি চাওক বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাখন কেনেকুৱা চাওক ইয়াৰ ৰাস্তা তাৰপিছত দুজন মানুহ উঠিলে তাত এজন মতা মানুহ আৰু এজন মাইকী মানুহ লগত আৰু বৰাক নদী চাওক কেনেকুৱা মানে কুঁৱলীৰ নিচিনা হৈ আছে পুৰা নমস্কাৰ কি খবৰ বৰ্তমান আছোঁ মই কৰিমগঞ্জ জিলাৰ এখন চহৰ দুৰ্লভচৰাত আছোঁ আৰু আজি যাত্ৰা কৰিম দুৰ্লভচৰাৰ পৰা গুৱাহাটীলৈ উইথ দুৰ্লভচৰা গুৱাহাটী এক্সপ্ৰেছত তো বৰ্তমান এয়া দেখিছে তো কৰিমগঞ্জ জিলাৰ শেষৰটো ৰেলৱে ষ্টেচনে হ'ল দুৰ্লভচৰা এইফালে দেখিছে আৰু ৰেলৱে লাইন নাই আৰু এইটো সৰু ৰেলৱে ষ্টেচন ইমান ডাঙৰ ৰেলৱে ষ্টেচন নহয় মাত্ৰ এটা প্লেটফৰ্মে আছে কিন্তু সৰু হ'লেও ইয়াৰ পৰা 3-4খন ট্ৰেইন অৰিজিনেট হয় 3খন ট্ৰেইন অৰিজিনেট হয় এখন দুৰ্লভচৰা টু শিলচৰ পেছেঞ্জাৰ এখন দুৰ্লভচৰা টু গুৱাহাটীলৈ যায় এখন যোনখনত যাম এতিয়া আৰু এখন দুৰ্লভচৰা টু বদৰপুৰলৈ যায় 3খন ট্ৰেইন অৰিজিনেট হয় আৰু 3খন ট্ৰেইন টাৰ্মিনেট হয় দুৰ্লভচৰাৰ পৰা গতিকে সৰু ৰেল ষ্টেচন হ'ব পাৰে বাট কৰিমগঞ্জ জিলাৰ এটা মেজৰ ৰেলৱে ষ্টেচন আৰু আজি মোৰ লগৰীয়া হিচাপে যাব ৰূপকো যাত্ৰা কৰিব হাই তো এইটোৱে দুৰ্লভচৰা ৰেলৱে ষ্টেচন আৰু দুৰ্লভচৰা আছে বৰাক উপত্যকাত তো বৰাক উপত্যকা হ'ল অসমৰ 3খন প্ৰশাসনিক জিলাৰে গঠিত হাইলাকান্দি কাছাৰ আৰু কৰিমগঞ্জত তো বৰ্তমান আছোঁ মই কৰিমগঞ্জত ইয়াৰ পৰা হাইলাকান্দিও বেছি দূৰ নহয় মাত্ৰ 30 কিলোমিটাৰ আৰু কাছাৰ ডিষ্ট্ৰিক্ট মানে হ'ল শিলচৰ এইফালে শিলচৰ যোনটো বদৰপুৰৰ পৰা লাইনটো গুচি গৈছে এই বৰাক উপত্যকাৰ অফিচিয়েল লেংগুৱেজ হ'ল বেংগলী মানে ইয়াত বেংগলী ভাষাটো বেছিকৈ চলে অসমীয়া ভাষা নচলেই বুলি ক'লেই হ'ল মানে বৰাক উপত্যকা মানে কৈছোঁ মই 3খন ডিষ্ট্ৰিক্ট এইফালে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বেংগলী ভাষাটো বেছিকৈ চলে আৰু এইফালে কাষতে মণিপুৰ মিজোৰাম ত্ৰিপুৰা লাগি আছে মানে ওচৰতে অসমৰ একদম চুকত আছোঁ মই আপোনালোকক দেখুৱাই দিছোঁ ফটোত চাওক একদম চুকত আছোঁ অসমৰ টাইম হ'ল 10:02 অফিচিয়েল টাইম আছে 11:10 তো ইয়াতে ভাবিছোঁ দুৰ্লভচৰাতে চাহ খাই লওঁ দোকান এখনেই আছে মাত্ৰ এইফালে চাহ লৈছোঁ লগতে কুৰকুৰে লৈছোঁ কৈছোঁ এই সৰু ৰেলৱে ষ্টেচন গতিকে দোকানো বেছি নাই এখন যে আছে সেইটোৱে মানে ডাঙৰ কথা আৰু তো এটা মজা আছে খাই লওঁ আৰু এইফালে লাগি আছে আমাৰ ট্ৰেইনখন Few moments later. আৰু আজি মোৰ কোচটো হ'ল 3rd ACৰ B1 সিট নাম্বাৰ হ'ল 31 এতিয়া উঠোঁগে টাইমো হ'ল অলৰেডি 10:41 হ'ল গতিকে বেছি টাইম নাই আৰু আধা ঘণ্টা আছে তো ব'লক আৰু এচি চলি আছে বঢ়িয়াকৈ 24 আৰু এইটোৱে হ'ল B1ৰ 31 সিট নম্বৰ চাওক এইটো উইণ্ডো ছাইড হয় একদম উইণ্ডোৰ ওচৰত লৈছোঁ একদম খিৰিকীৰে বাহিৰৰ মজা মজা নাজাৰা চাই যাম একদম বঢ়িয়াকৈ আৰু এতিয়া ইমান মানুহ নাই চিটবিলাক খালীয়ে আছে এইফালেও কাৰণ ইয়াৰ পৰা ষ্টাৰ্টিং দিবহে উঠিলে এইফালে বদৰপুৰত উঠিব বা হাফলঙত উঠিব তেনেকুৱা মাজত উঠিব আৰু গতিকে ইয়াৰ পৰা জাষ্ট ট্ৰেইনখন খালী আছে সেইকণতে মোৰ চিটটো ওচৰতে মানে ভিৰ হৈ আছে আৰু অফিচিয়েল টাইম আছিল 11:10 অন টাইমত ডিপাৰ্ট কৰিছে দুৰ্লভচৰাৰ পৰা আৰু এই দুৰ্লভচৰাৰ পাছত পামগৈ বাৰৈগাম জংচন বাৰৈগামৰ পাছত পাম কৰিমগঞ্জৰ পাছত পাম বদৰপুৰ তো ভালেই লাগিল দুৰ্লভচৰা আহি পেলাই ভাবিছিলোঁ অলপমান ডাঙৰ ষ্টেচন হ'ব বুলি দোকান চোকানবিলাক থাকিব বুলি বাট নহয় ইমান ডাঙৰ নহয় আৰু ধুবুৰীতকৈ সৰু মানে ধুবুৰীটোতো ডাঙৰে আছে কিন্তু ইয়াত মানে ধুবুৰীতকৈ সৰু ষ্টেচন উপায় নাই
আৰু মোৰ সিটটো আছিলে 31 সাইড লোৱাৰ আছিলে মানে সেই তেনেকুৱা সাইডত আছিলে তাৰপিছত দুজন মানুহ উঠিলে তাত এজন মতা মানুহ আৰু এজন মাইকী মানুহ লগত ছোৱালী এজনী আছে 10 বছৰ বুলি কৈছে আৰু সৰু কেঁচুৱা এটা সিহঁতৰ আছে এটা সাইড আপাৰ আৰু এটা আছে এনেকুৱা আপাৰ তাৰপিছত এতিয়া কি কৰিম সিহঁতি মানে তিনিটাই মোৰ সিটটোত বহি লৈছে মানে সিহঁতৰ ওপৰত আছে দুইটা সিটে ওপৰত হেৰি ওপৰত নুঠে এতিয়া ইনে জাস্ট বহিব দিছোঁ আৰু পিছত উঠাই দিব লাগিব মানে তেনেকুৱা হৈছে মানে তো নিজে পইচা দি পেলাই নিজেই মানে সিটটো বুকিং কৰি বহিবলগীয়া হৈছে বেলেগৰ সিটত এতিয়া ইনে বহি আছোঁ ইয়াত যদি মানুহ আহি যায় আকৌ ইয়াৰ পৰা উঠি যাব লাগিব মানে তেনেকুৱা হৈছে মানে নিজে পইচা দি পেলাই নিজৰে বহিবলৈ সিট নোহোৱা হৈছে সেইকাৰণে দিনত এচিত আহিব নালাগে মানে দিনত ৰাতি হ'লে কোনো কথা নাই দিনত মানে আহিব নালাগে এচিত এনেকুৱা অৱস্থা হৈছে মানে তো আহি পালোহি কৰিমগঞ্জ জিলাৰ অন্য এটা ৰেলৱে ষ্টেচন বাৰৈগাম জংচন আৰু অফিচিয়েল টাইম আছিল 12টা বজাত কিন্তু আহি পেলাই পাইছে 12টা 8ত মানে 8 মিনিট বৰ্তমান লেট আছোঁ আমি তো বাৰৈগামৰ পাছতে পামগৈ কৰিমগঞ্জ জংচন আৰু এইটোৱে বাৰৈগাম জংচন প্লেটফৰ্ম দুটা আছে অনলি 1 নম্বৰ আৰু 2 নম্বৰ আমাৰ ট্ৰেইনখন লাগিছে 1 নম্বৰত আৰু এইটো হ'ল 2 নম্বৰ প্লেটফৰ্ম বাৰৈগাম জংচনৰ পৰা ডিপাৰ্ট কৰিছোঁ 12টা 11ত 12টা 11 ডিপাৰ্ট কৰিছোঁ মানে 3 মিনিট ৰখালে আৰু 2 মিনিট আছিলে কিন্তু 3 মিনিট ৰখাইছে বাৰৈগাম জংচন পাৰ হৈ আহিছিলোঁহে অলপমান একদম পূৰা বৰষুণ দি দিলে দেখিছে একদম পূৰা বৰষুণ দি আছে এইবিলাক বৰষুণ হেভি বৰষুণ দিছে পূৰা
বৰ্তমান আছোঁ কৰিমগঞ্জ জংচনত আৰু অফিচিয়েল টাইম আছিল 12:40 12:40তে কৰিমগঞ্জ জংচনত আহি পাইছোঁ আৰু কৰিমগঞ্জ জংচনক এইটো কাৰণে জংচন বুলি কোৱা হয় ইয়াৰ পৰা এটা লাইন এইফালে নিউ কৰিমগঞ্জ হৈ পেলাই আগৰতলা আৰু চবৰুমক কানেক্ট কৰিছে আৰু এটা লাইন এইফালে বদৰপুৰ হৈ পেলাই শিলচৰক কানেক্ট কৰিছে সেইটো কাৰণে জংচন বুলি কোৱা হয় তো ইয়াৰ পাছতে পামগৈ বদৰপুৰ এখন এক্সপ্ৰেছ হয় সেইকাৰণে য'তে ত'তে নৰখায় মেইন ষ্টেচনত ৰখায় আৰু মোৰ সিট আছিলে 31ত কিন্তু মই যেহেতু কৈছিলোঁ যে তাত মানুহ বহিলে তাৰপিছত টিটিৰ লগত কথা পাতি পেলাই 63 দি দিলে একো নাই এইটো সেম সিট হয় 63 সাইড লোৱাৰ সেম সিট তো বঢ়িয়াকৈ এতিয়া গ'লেই হ'ল আৰু মজা আছে সো গয়া থা তো মজা আছে বহি আছোঁ 63 সিট নাম্বাৰ তো 31 আছিলে আৰু মই কৈছোঁ আপোনালোকক যে অলপমান খেলি মেলি এটা হ'ল বাকী ইয়াতে অলপ টাইম ৰখাব কাৰণ ইয়াতে ইয়াত যোনটো লোক'ম'টিভ হয় সেইটো চেঞ্জ কৰিব আহোঁতে ইফালে আছিলে আৰু যাওঁতে ইফালে লগাব মানে গুৱাহাটীৰ পৰা আহিলেও ইয়াতে চেঞ্জ কৰে কৰিমগঞ্জ জংচনত আৰু দুৰ্লভচৰৰ পৰা আহিলেও ইয়াতে চেঞ্জ কৰে বদৰপুৰত নকৰে টাইম হ'ল এতিয়া এটা বজাত ডিপাৰ্ট কৰিছে কৰিমগঞ্জ জংচনৰ পৰা বলক বাহিৰত ওলোৱা নাই মানে ভিতৰৰ পৰাই ভিডিঅ' কৰিছোঁ গ্লাছৰ পৰা গ্লাছবিলাক ক্লিনেই হয় বাৰু ইমান লেতেৰা নহয় মানে ঠিকে আছে কৰিমগঞ্জ জংচনৰ পৰা অলপমান অহাৰ পাছতে পালোহি নিউ কৰিমগঞ্জ জংচন ইয়াতে অলপ টাইম ৰখাই থৈ দিছে ইয়াত কোনো অফিচিয়েল হল নাই কিন্তু ইয়াত যোনখন 13174 চবৰুম টু শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ সেইখনৰ কাৰণে ইয়াত ৰখাই থৈ দিছে মানে ইয়াত ক্ৰছিং আছে তো সেইখন আগত যাব আমাৰখন পাছত যাব সেইখন গৈ পেলাই পাব গুৱাহাটী 10:45 মানত পাব আৰু আমাৰ এখন গৈ পেলাই পাব 11টা মানত পাব তো এইটোৱে নিউ কৰিমগঞ্জ জংচন আৰু আজি বতৰটো চাই মানে এচিত অহা বতৰ নহয় মানে দেখিছে ঠাণ্ডা বতৰ বৰষুণ পৰি আছে ঠাণ্ডা বতৰত এচিত আহি ঠাণ্ডাহে লাগে মানে আৰু তাতে এতিয়া গৰমটো কমি গ'ল আগতকৈ বহুত গৰম কমিছে হ'লেও আৰু টিকেট কাটিছোঁ তেতিয়াতো যাবই লাগিব নহ'লে পইচাটো এনেই যাব এইফালে ৰখি আছে কাঞ্চনজংঘা এক্সপ্ৰেছ আহি পালেহি মই ভিতৰত আছিলোঁ তেনেকুৱা কাম এটা কৰি আছোঁ সেইটো কাৰণে মানে নাহিলোঁ তো বাকী এখন চাওক এতিয়ালৈকে ICF কোচে হৈ আছে LSB হোৱাই নাই মানে বহুতে ডিমাণ্ড কৰিছে খুব সোনকালে এখন LSB হ'ব লাগে সেইটো কাৰণে মই ৰখি আছোঁ মানে LSB কোচ যেতিয়া হ'ব তেতিয়া মানে কভাৰ কৰিম বুলি ৰখি আছোঁ চাওক বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাখন কেনেকুৱা চাওক ইয়াৰ ৰাস্তা ঘাট হওক বা তেনেকৈ ইয়াৰ পৰিৱেশবিলাক হওক কেনেকুৱা আৰু এই বৰাক উপত্যকাৰ 3খন জিলাৰ ভিতৰত আপোনালোকে যদি কোনোবা এখন জিলালৈ আহিছে হাইলাকান্দি হওক বা কাছাৰ হওক বা কৰিমগঞ্জ হওক কমেণ্ট কৰিব ক'লৈ আহিছে বৰাক উপত্যকাৰ কোনখন জিলালৈ আহি পাইছে কমেণ্ট কৰিব আপোনালোকে যদি আহিছে আৰু এটা কথা কওঁ এইফালে বৰাক উপত্যকাৰ যিকোনো ঠাইতে মানে এইফালে শিলচৰ হওক বা হাইলাকান্দি হওক বা এইফালে কৰিমগঞ্জ হওক মানে আহিলে যেন এখন বেলেগ এখন অসমত আহিছোঁ তেনেকুৱা এটা ফিল হয় মানে ইয়াৰ পৰিৱেশবিলাক ইয়াৰ মানুহৰ মাত কথাবিলাক মানে নিমিলে আমাৰ সিফালৰ লগত কমপ্লিট নিমিলে মানে এইফালে কি হয় বেংগলী ভাষা চলে অফিচিয়েল লেংগুৱেজ এইফালে বেংগলী আমাৰ সিফালে হ'ল অসমীয়া তো তেনেকুৱা হয় মানে এইফালে তিনিচুকীয়া বা ধেমাজি বা ডিব্ৰুগড় গৈ পেলাই মানে যিটো ফিল পায় এইটো ছাইডত আহিলে মানে সেই ফিলটো নাপায় মানে যেন বেলেগ এখন অসমত আহিছোঁ অসমৰ বাহিৰত আহিছোঁ তেনেকুৱা টাইপৰ ফিল এটা লাগে কিয় গম নাপাওঁ মানে সেই ফিলটো আপোনালোকক মই ভিডিঅ'ৰ যোগেদি দিব নোৱাৰোঁ মই আপোনালোকে আহিলে গম পাব সেই ফিলটো মানে তেনেকুৱা টাইপৰ মানে
বদৰপুৰ আহি পেলাই পালোহি পুৰা বৰষুণ দি আছে একদম পুৰা বৰষুণত মানে ভালকৈ ভিডিঅ' কৰিব পৰা নাই আৰু অফিচিয়েল টাইম আছিল 1:30 বজাত কিন্তু আহি পাইছোঁ 3টা বজাত অলমষ্ট 1.5 ঘণ্টা লেট মানে আমি 1.5 ঘণ্টা লেট হৈ আছোঁ এইফালে নিউ কৰিমগঞ্জ জংচনত বহুত টাইম ৰখালে তাৰপিছত নিউ কৰিমগঞ্জ জংচন পাৰ হৈ পেলাই আহিলোঁ ভাংগা বুলি কোৱা এটা ৰেলৱে ষ্টেচনত ৰখালে সেইটো কাৰণে মানে বহুত লেট তাতে বৰষুণ দিছে এনেকুৱা হালত মানে এনেকুৱা আৰু বদৰপুৰত এতিয়া বঢ়িয়াকৈ পুৰি চব্জি খাই লওঁ মজা আছে আৰু বদৰপুৰত এয়া লৈ ল'লোঁ পুৰি চব্জি পুৰি দিছে 4টা আৰু চব্জি 2টা 40 টকা একদম মজাছে খাই লওঁ একদম বঢ়িয়াকৈ মজাছে খালোঁ বদৰপুৰত পুৰি চব্জি বেছি টাইম নৰখালে 8 মিনিটমান ৰখালে 10 মিনিটমান ৰখাব বুলি ভাবিছিলোঁ 10-15 মিনিট কিন্তু ইমান টাইম নৰখালে মানে অলৰেডি লেট আছিলেতো সেইটো কাৰণে মানে ইমান টাইম নৰখালে তো গৰম গৰম পুৰি আছিলে লগতে গৰম গৰম চব্জি খাইটোতো মজা লাগিল আৰু বদৰপুৰৰ পুৰি চব্জিৰ কথা কি ক'ম আপোনালোকে নিজে খালে গম পাব মানে বেষ্ট হয় মানে অসমৰ আটাইতকৈ মানে মজা পুৰি চব্জি মানে বদৰপুৰত পায় চবচে বেষ্ট তো বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ আৰু মেজৰ ৰেলৱে ষ্টেচনটোৱে হ'ল বদৰপুৰ জংচন যিটোৱে নেকি অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগত কানেক্ট কৰিছে সেই বদৰপুৰ জংচনে আৰু বৰাক নদী চাওক কেনেকুৱা মানে কুঁৱলীৰ নিচিনা হৈ আছে পুৰা বৰাক নদী পাৰ হৈ আহিলোঁ ধামাৰা বৰষুণ দি আছে পুৰা ব'লক এতিয়া নিজৰ চিটলৈ যাওঁ পুৰা বেডশ্বীট পাৰি লৈছোঁ এচি ইয়াৰ ভিতৰততো ঠাণ্ডাই লাগি আছে এনেও বৰষুণ দি আছে আজি ঠাণ্ডা তাতে এচিত ঠাণ্ডা টাইম হ'ল 3:16 মানে ইমান সময় পাবগৈ লাগিছিলে এইফালে জাতিংগামান পাব লাগিছিলে জাতিংগা মানে এইফালে হাফলঙৰ ওচৰত পাব লাগিছিল আৰু কিন্তু নাই মানে বৰ্তমান কাছাৰ ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলোঁ কাছাৰ ডিষ্ট্ৰিক্ট পাৰ হৈ ডিমা হাছাও ডিষ্ট্ৰিক্টত সোমাইছোঁ সেইটো কাৰণে আপোনালোকে খুব ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যবিলাক দেখা পাব এতিয়া তাতে আজি বৰষুণ দি আছে একদম তামাম মজা লাগিব মানে কি বঢ়িয়া লাগিছে নহয় বৰষুণ দিলে মানে ভিউ চালিয়া ভিউ আহে মানে একদম ৱাও কাছাৰ ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলোঁ বদৰপুৰৰ পাছত ডাইৰেক্ট ৰখাব হাফলঙত ৰখাব মানে আমি হাফলং আকৌ পাম আৰু মোৰ এইবাৰৰ সৈতে হাফলং দুবাৰ অহা হ'ব প্ৰথমবাৰ মই গুৱাহাটীৰ পৰা শিলচৰ যাওঁতে হাফলং পাইছিলোঁ আৰু ছেকেণ্ড দুৰ্লভচৰাটো গুৱাহাটীলৈ যাওঁতে হাফলং পাম বঢ়িয়া লাগিব মানে তাতে একদম আজি বৰষুণ দি মানে মজা কৰি দিছে মানে ভিউ চাওক ইয়াতো একোৱেই নহয় জাষ্ট অকণমান আৰম্ভণি এয়া সেইখন বগাকৈ ব্ৰিজখন দেখা পাইছেনে সেইখন সেই ব্ৰিজখনেদি যাম আমি সেই ব্ৰিজখন সেইখন ৰেলৱে ব্ৰিজ এনেকৈ এক ৰাউণ্ড ঘূৰিম মানে শিলচৰ যোৱা ফিলটো আকৌ মানে পাইছোঁ আৰু শিলচৰ যাওঁতেও এনেকুৱা ফিলেই আছিলে তেতিয়া খালি বৰষুণ দিয়া নাছিলে এতিয়া বৰষুণ দি দিলে বঢ়িয়া হৈছে মানে বৰষুণ দিওঁতে পূৰা ক্লিয়াৰ ভিজিবিলিটি আহিছে জেং হৈছে মানে এইফালে চাওক ডাৱৰে একদম পূৰা আকাশখন চানি ধৰিছে
তো হাফলং পাম আৰু বেছি দূৰ নাই আৰু 20 কিলোমিটাৰমান আছে হাফলঙতহে ৰখাব ডাইৰেক্ট গৈ পেলাই মাজত কোনো নৰখায় তেনেকুৱা তো একদম মজা মজা ভিউ এনজয় কৰি থাকক একদম মজা মজা নাজাৰা এনজয় কৰি থাকক আৰু মজা মজা ভিউ পুৰা এনজয় কৰি গৈ থাকক আৰু বেছিকৈ মই কথা কোৱা নাই ভিউটো এনজয় কৰক আপোনালোকে চাওক আবেলিৰ কি ধুনীয়া পৰিৱেশ তাতে বৰষুণ দি পেলাই এৰিছে মানে বৰষুণ দিয়াৰ পাছত কেনেকুৱা মজা লাগে মানে বৰষুণ দি থকাহেঁতেন ইমানটো নেদেখিলেহেঁতেন কাৰণ বৰষুণ দিলে মানে ডাৱৰটো বেছিকৈ আহি যাব এতিয়া ডাৱৰ নাই মানে মুকলি আকাশৰ নিচিনা মানে ৱাও কি বঢ়িয়া লাগিছে তোমালোকৰ ভিডিঅ' চাওঁ চপন আৰু তোমাৰ হয় নি তাহাৰ নম্বৰ দি থৈ গৈছে কৈ গ'ল ল'ৰাটো জানো ক'ত গ'ল অথনিতে অলপ আগত পাইছিলোঁ এই সিটো চেনেল যে হেৰি গৈছিল পাত আমাৰ মানুহে গৈছে তোমালোকে ক'ত আহিছিলা কিমান ডাঙৰ ল'ৰাটো বেছি ডাঙৰ হয় অ'কে বঢ়িয়া বৰ্তমান আহি পালোহি নিউ হাফলং ৰেলৱে ষ্টেচন ডিমা হাছাও জিলাৰ এটা মেজৰ ৰেলৱে ষ্টেচনে হ'ল নিউ হাফলং আৰু অফিচিয়েল টাইম আছিল 4টা কিন্তু চাওক 5টা 26ত পাইছোঁ মানে আমি অলমষ্ট 1.5 ঘণ্টা এতিয়াও লেট আছোঁ মানে 1.5 ঘণ্টা লেট 4টা বজাত পাব লাগিছিল কিন্তু 5:30টাত পালেহি সেইটো কাৰণে অলপমান আন্ধাৰ হৈ গ'ল এইটোৱে নিউ হাফলং ৰেলৱে ষ্টেচন 1 নম্বৰ প্লেটফৰ্মত লাগিছে আমাৰ ট্ৰেইনখন 4টামান বজাত পোৱাহেঁতেন আপোনালোকক ভালকৈ দেখাব পাৰিলোহেঁতেন কিন্তু এতিয়া বাজিলে 5:30 সেইটো কাৰণে মানে অলপমান আন্ধাৰ হৈ গ'লতো একো নাই চাওক এইফালে ডিমাছাসকলৰ তেওঁলোকৰ কিবা উৎসৱৰ ফটো চটো আছে যিহেতু এইটো ডিমা হাছাও জিলাত পৰে সেইটো বাবে আৰু এইফালে ৰূপকো আছে বঢ়িয়াকৈ জাৰ্ণি কৰি আছোঁ আমি দুইটাই একদম মজা আছে গুৱাহাটী গৈ পাওঁতে অলমষ্ট 11:30মান বাজিব লাগে ৰাতি কাৰণ এতিয়া হাফলং পাইছে 1.5 ঘণ্টা লেট আছে এই লেটখিনি যদি মেনেজ কৰি দিব পাৰে তেতিয়াতো ভাল কথা বাকী হাফলঙৰ পৰা ডিপাৰ্ট কৰিছে 5:29ত ব'লক নিউ হাফলঙৰ পৰা 5:29 ধুনীয়া এটা ৰেলৱে ষ্টেচন হাফলং অসমৰ আটাইতকৈ ধুনীয়া ৰেল ষ্টেচনৰ ভিতৰত নিউ হাফলং নম্বৰ 1ত আহে এইফালে চাৰিওকাষে পাহাৰবিলাক আছে কিন্তু এতিয়া গধূলি হোৱাৰ বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু ট্ৰেইনখন লেট কৰি দিলে মোৰ ভুল নহয় সেইটো ট্ৰেইনখনৰ ভুল একদম মজা এইফালে ঠাণ্ডা লাগে মানে একদম ডিমা হাছাও পূৰা পাহাৰীয়া জেগাটো তো গতিকে পাহাৰৰ পৰা একদম মিহি মিহি বতাহ এটা আহি থাকে মজা আছে ঠাণ্ডা লাগি যায় মানে তাতে এচি দবা তাতে আজি ডাৱৰীয়া বতৰ বাকী এতিয়া বেছি ভিডিঅ' নকৰোঁ কাৰণ গম পাইছে আন্ধাৰ পূৰা চাৰিওফালে আন্ধাৰে মানে অলমষ্ট 5:30 বাজিলে মানে আন্ধাৰেই হৈ গ'ল এইফালে ইয়াৰ পাছত পামগৈ মাইবাঙৰ পাছত পাম মন্দিৰদিছা জংচন আৰু মন্দিৰদিছা জংচনৰ পৰা ডাইৰেক্ট এইফালে লংকাত ৰখাব মানে আমি লামডিং হৈ পেলাই নাযাওঁ তো মন্দিৰদিছা জংচনৰ পৰা মানে ডাইৰেক্ট এইফালে লংকাত যাম মানে গতিকে ষ্টেচন পালে ভিডিঅ' কৰিম তো এতিয়া অলপমান এচিত বহি লওঁ অলপমান শুই লওঁ ব'লক hours later
দুৰ্লভচৰাৰ পৰা 270 কিলোমিটাৰ যাত্ৰা কৰি আহি পালোহি হোজাই ৰেলৱে ষ্টেচন আৰু অফিচিয়েল টাইম আছিল 8:36 8:36 কিন্তু হোজাইত আহি পেলাই পাইছোঁ 9:31 চাওক মানে এতিয়াও আমি 1 ঘণ্টা লেট হৈয়ে আছোঁ এতিয়াও কি ক'ম আৰু মানে ইয়াতো অলপ মানুহ নামিছে বাৰু মানুহ অলপমান খালী হৈছে আৰু গুৱাহাটী পোৱালে খালী হ'ব মানে এইফালে লংকাত বহুত মানুহ নামিলে হোজাইত নামিলে অলপমান চাপৰ মুখত নামিব চাগে তো ইয়াৰ পিছত পামগে চাপৰ মুখৰ পাছত জাগিৰোডৰ পাছত গুৱাহাটীত গতিকে মই হয়তো গুৱাহাটীত নাযাবও পাওঁ মানে ৰুমৰ ওচৰতে মানে নামি দিম বুলি ভাবিছোঁ চাওঁ কি হয় মানে কেইটা বাজে কাৰণ ট্ৰেইনখন অলৰেডি 1 ঘণ্টা লেট আছে আপোনালোকে গম পাইছে গতিকে গুৱাহাটীত এনে অফিচিয়েল টাইম আছিল 11:10 যদি গৈ পেলাই গুৱাহাটীত 12:10 পায় তো মই গুৱাহাটী ষ্টেচনৰ পৰা আকৌ আহিব লাগিব মোৰ ৰুমলৈ মানে মোটামুটি 1-1:30 বাজি যাব সেইটো কাৰণে মানে গুৱাহাটী ষ্টেচন মই নাযাবও পাৰোঁ মানে চাই লওঁ কি হয় বলক সময় ক'ব 2 মিনিটৰ ব্ৰেক টাইম লৈ হোজাইৰ পৰা ডিপাৰ্ট কৰিছোঁ 9:34ত বলক আৰু হোজাই ৰেলৱে ষ্টেচন প্লেটফৰ্ম নম্বৰ 1ত লাগিছে আৰু এইফালে মাইবাং পাৰ হৈ আহিলোঁ মাইবাঙৰ পাছত এইফালে মন্দিৰদিছা জংচনো পাৰ হৈ আহিলোঁ সেইকেইটা দেখুওৱা নাই কাৰণ মানে কি হয় ৰাতি আন্ধাৰ লাইট ইমান নাছিলে এতিয়া হোজাই ষ্টেচনটোত যিমান লাইট আছে মাইবাং বা মন্দিৰদিছা জংচনত ইমান লাইট নাই মানে তেনেকুৱা টাইপৰ সেইটো কাৰণে মানে প্ৰব্লেম হৈছে এতিয়া আকৌ ভিতৰত যাওঁ বলক আকৌ ষ্টেচন আহিলে ভিডিঅ' বনাম আৰু মানুহ অলপকৈ খালী হৈছে আৰু পূৰা এইটো চিট পূৰা খালী আছে Hours later. जल्दी करो भाई তো গুৱাহাটী ষ্টেচন নাহোঁ বুলি ভাবিছিলোঁ কিন্তু মানে কি হ'ল মই টোপনি গ'লোগৈ তাৰপিছত আহি পেলাই অলপমান আগত সাৰ পাইছোঁ দেখিছোঁ দেখোন গুৱাহাটী ষ্টেচন পাবলৈ হ'ল এতিয়া 12:19ত পালোহি মানুহবিলাক নামিছে সেই এখন ট্ৰেইনৰ পৰা এয়া জাষ্ট নামিছে আমিও নামি পেলাই আহিলোঁ 12:19 হ'ল তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজি আপোনালোকক দুৰ্লভচৰাৰ পৰা গুৱাহাটীলৈ যোনটো ট্ৰেইন জাৰ্ণি হয় সেইটো দেখাবলৈ চেষ্টা কৰিলোঁ তো লাষ্টত অলপমান মই শুই গ'লোগৈ কাৰণ ট্ৰেইনখনো বহুত বেছি লেট কৰিলে এফালে আপোনালোকক চাপৰ মুখ আৰু জাগিৰোড দেখাব নোৱাৰিলোঁ আৰু আগতে দেখাইছোঁ অলৰেডি মই বাকী একো নাই ভালেই লাগিলে জাৰ্ণি কৰি তো ভিডিঅ'টো যদি ইমানলৈকে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্টবিলাক কৰিব তো এনেধৰণৰ নতুন ট্ৰেইন জাৰ্ণিবিলাক আনিবলৈ চেষ্টা কৰিম সদায় বাকী গম পাইছে বহুত বেছি ৰাতি হ'ল লগতে টোপনিও ধৰি আছে তো আজিলৈ বাই বাই জয় অসম